হেল্ল' দোস্ত, কি খবৰ? সকলোৰে ভালে? আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আজি দেখাব খুজিছোঁ আচলতে য'ত আছোঁ, বাহিৰতে আছোঁ আৰু সাউথ ইণ্ডিয়ান এটা ৰেচিপি কিবা এটা অৰ্ডাৰ কৰিছোঁ। মানে চাব খুজিছোঁ আচলতে বস্তুটো কেনেকুৱা, ইয়াৰ কেৰেলাত কেনেকুৱা, বাংগালোৰত থাকোঁতে বেংগলোৰত থাকোঁতে খাইছিলোঁ, ইয়াত কেনেকুৱা গোটেই বস্তু চাবলৈ খুজিছোঁ আৰু ৱেইট কৰি আছোঁ ল'ৰাজন অহালৈ ডেলিভাৰী কৰিছোঁ। গতিকে আপুনি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহক আজি ভিডিঅ'টো। এজন আহিছে, এইজনে হ'ব পাৰে, চাই আছোঁ আৰু এইজন দেখিছেনে কিয় বস্তু হেৰি কৰি আছে, এজনো হ'ব পাৰে। অলপ ৱেইট কৰোঁ আৰু কি কি লাগে চাওঁ, এজন হ'ব পাৰে, নহ'ব। সেইটো ফাইনেলি আহি গ'ল, চাওক 83 ৰুপিজ, কিন্তু একাউণ্টত কাটিছে 93 ৰুপিজ আচলতে। ডেলিভাৰীবিলাক এনেকৈ আহে আৰু এইটো যি আছে দেখিছে, এইটো এতিয়া আহিছোঁ আৰু ষ্টেপ বগাই আহি আছোঁ এতিয়া ৰুমলৈ। আৰু ৰুমত আহি এতিয়া খাম, বহি কি কি আছে আপোনালোকক দেখুৱাই আছোঁ। ओके फाइनली गाइस, अभी इसको ओपन करता हूँ। उसको अंदर में क्या क्या है देखिएगा, क्या क्या है अंदर में देखना पड़ेगा। तो ओपन करार पाছত কি কি আছে চাব লাগিব। এইটো কি কি আছে, কি কি নাই, চব আহিছে এইবিলাক। ओके চাহৰ খানাবোৰ অলপ এনেকুৱাই থাকিব, চব দেখাই। এতিয়া এইটোক কয় ৱাডা বুলি কয় আৰু এইটো ডোচা হৈ গ'ল। আৰু এইটো দেখিছে নহয়, এইটো যে আছে, এইটো যে চাটনি হয় আৰু এফালে এইটো হেৰি আছে, চাটনি হয় এইটো এটা। গতিকে চাউথৰ খানা দেখুৱালোঁ আপোনালোকক কেনেকুৱা থাকে। দেখুৱাইছোঁ, এইটো এটা এক্সপেৰিমেণ্ট আছে, দেখুৱাব কাৰণে। বাকী আকৌ কেতিয়াবা কিবা যদি দেখুৱাব পাৰোঁ দেখুৱাম বাৰু। কোম্পানী কেতিয়াবা দেখুৱাব পাৰোঁ, কেমেৰা থাকিলে বেয়া লাগে কৰিবলৈ, গতিকে এইটো মই দেখুৱাম। কোনো এটা নতুন ব্লগত লগ পাম। আজি ব্লগটো এটা সামৰিছোঁ, বাই বাই।